সামাজিক মাধ্যম আৰু সামগ্ৰিক জনপ্ৰিয়তাৰ দৌৰত বৰ্তমান কাৰ স্থান শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে বিৰোধী দলপতি ৰাহুল গান্ধী আহক চাওক এক বিশেষ প্ৰতিবেদন ডিজিটেল প্লেটফৰ্ম আৰু জনপ্ৰিয়তাৰ বজাৰত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোতকৈ আগত সামাজিক মাধ্যমৰ মুখ্য প্লেটফৰ্ম যেনে এক্স ইনষ্টাগ্ৰাম আৰু ইউটিউবত মোদীৰ ফলোৱাৰৰ সংখ্যা কোটি কোটি কেৱল ইনষ্টাগ্ৰামতেই আছে 106 মিলিয়ন ফলোৱাৰ্ছ আনহাতে ইফালে ৰাহুল গান্ধীৰ ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা মাত্ৰ 15.1 মিলিয়ন অৰ্থাৎ 15.1 মিলিয়ন ফলোৱাৰ্ছ শেহতীয়া পৰিসংখ্যাই এটা নতুন ইংগিত দিছে ফলোৱাৰৰ সংখ্যাত নৰেন্দ্ৰ মোদী আগত থাকিলেও বিভিন্ন ছুটি ভিডিঅ' বা পোষ্টত জনসাধাৰণৰ সঁহাৰি অৰ্থাৎ এংগেজমেণ্ট ৰেটৰ ক্ষেত্ৰত ৰাহুল গান্ধীও তীব্ৰ প্ৰতিযোগিতা চলাইছে কিন্তু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ৰাহুল গান্ধীৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে শেহতীয়া জনমত সমীক্ষাসমূহলৈ চালে দেখা যায় যে পচন্দ হিচাপে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষত আছে যদিও যুৱ সমাজৰ এটা অংশৰ মাজত ৰাহুল গান্ধীৰ জনপ্ৰিয়তাৰ লেখ ওপৰলৈ উঠিছে ৰাজ্য তথা জাতীয় ৰাজনীতিত এই ডিজিটেল যুগে আগন্তুক দিনত কোন দিশে গতি কৰিব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নীলগন ভইচ